নমস্কাৰ ৰেডজনৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে খ্যাত ফেঞ্চি বজাৰত। গুৱাহাটী মহানগৰীত অৱস্থিত পাণ বজাৰ, লখৰা আৰু পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ মাজত এই ফেঞ্চি বজাৰখন অৱস্থিত। আমি এই বজাৰখনৰ বিষয়ে কিছু আদিৰ পৰা অন্তলৈ জানিবলৈ চেষ্টা কৰিম। ফেঞ্চি বজাৰ বুলিলে আমাৰ মনলৈ আহে পুৱাৰ পৰা গধূলিলৈকে লোকে লোকাৰণ্য হৈ থকা এখন ব্যস্ত বজাৰ। উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক ৰাজধানী বুলি গুৱাহাটীৰ ফাঁচী বজাৰ অৰ্থাৎ ইংৰাজীত ফেঞ্চি বজাৰ ৰূপে জনা যায়। নিতৌ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। শাক পাচলিৰ পৰা আৰম্ভ কৰি কাপোৰ, ফুল আৰু আন আন লাগতিয়াল সামগ্ৰী সুলভ মূল্যত উপলব্ধ। উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিত এই বজাৰখন এক নিৰ্ণায়ক প্ৰভাৱ আছে। নতুনকৈ অহা অনা অসমীয়াৰ মুখত পৰি ফেঞ্চি বজাৰ হ'লেও ইয়াৰ নাম পূৰ্বৰে পৰা ফাঁচী বজাৰেই আছিল। কাৰণ ফাঁচী বজাৰৰ নামটোৱেই উৎপত্তি হৈছে ফাঁচী দিয়াৰ পৰা। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনতে বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত থকা ঠাইতেই দুৰ্ধৰ্ষ অপৰাধীক ফাঁচী দিয়া হৈছিল। জনবসতিহীন বৰ্তমান জেল থকা ঠাইখনত পূৰ্বতে পিটনি জ্বলা আৰু হাবি জংঘলেৰে ভৰপূৰ আছিল। এই ৰংচঙীয়া বজাৰখনত বিভিন্ন ধৰণৰ আধুনিক সামগ্ৰী পোৱাৰ বাবেই ফেঞ্চি বজাৰ হোৱা বুলি এছামে ক'ব খোজে যদিও এয়া শুদ্ধ নহয়। কাৰণ যিদিনাৰ পুৰণি সদৰ বজাৰখন স্থানান্তৰ হোৱাৰ পাছত ভৰলু দলঙৰ ওচৰৰ দলংঘাট বজাৰখনো ইয়াৰ লগতেই যুক্ত হৈ পৰে। ইতিহাসে কয় যে বৰ্তমানৰ ফাঁচী বজাৰেই একালত আহোম ৰাজত্ব কালত বৰফুকনৰ হাউলি বা ধূপধৰ আছিল। পিছৰ পৰ্যায়ত এই ধূপধৰৰ পাণ বজাৰলৈ স্থানান্তৰিত কৰা হৈছিল। ইতিহাসৰ চাহ পোহৰত গুৱাহাটী নামৰ গ্ৰন্থত কুমুদেশ্বৰ হাজৰিকাই লিখিছে যে আহোম ৰজাৰ দিনত সেই অঞ্চলটোতেই দলংঘাট নামৰ এখন বজাৰ আছিল। সেই গ্ৰন্থতেই উল্লেখ আছে যে ব্ৰিটিছৰ শাসনৰ আৰম্ভণিতে গুৱাহাটীত 4খন বজাৰ আছিল আৰু সেইকেইখন হ'ল পল্টন বজাৰ, দলংঘাট বজাৰ, লতাশিলৰ চৌক বজাৰ আৰু সদৰ বজাৰ। সদৰ বজাৰ আছিল ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত পতা গুৱাহাটীৰ প্ৰথমখন বজাৰ। বৰ্তমানৰ চেম্বাৰ ৰোডৰ পশ্চিমৰ আলিটোত ফেৰীঘাটৰ সন্মুখত এই সদৰ বজাৰ আছিল। এইখনক পিছত বৰ্তমানৰ পৌৰ নিগমে নিৰ্মাণ কৰা ঠাইলৈ স্থানান্তৰ কৰা হয় আৰু তেতিয়াৰে পৰা ইয়াৰ নাম ফাঁচী বজাৰ হয়। ফাঁচী বজাৰলৈ সদৰ বজাৰখন স্থানান্তৰ হোৱাৰ পাছত ভৰলু দলঙৰ ওচৰৰ দলংঘাট বজাৰখনো ইয়াৰ লগতে যুক্ত হৈ পৰে। বুৰঞ্জীয়ে কয় যে ফাঁচী বজাৰৰ আটাইতকৈ পুৰণি তথা স্থায়ী দোকানখন হ'ল বৰগলা। 1828 চনত বৰগলা স্থাপন হৈছিল মাইচিং ৰায় মেঘৰাজ বাহাদুৰ। পুৰণি ফাঁচী বজাৰৰ আন এখন পুৰণি দোকানখনৰ নাম আছিল হাতীগলা। পূবে পাণ বজাৰৰ গীৰ্জাৰ পৰা পশ্চিমে মাছখোৱা পৰ্যন্ত আৰু উত্তৰে মহাত্মা গান্ধী পথৰ পৰা দক্ষিণে লাখটকীয়া পৰ্যন্ত এই অঞ্চলটোৱে এতিয়া ফাঁচী বজাৰ। পুৰণি গুৱাহাটীৰ বাসিন্দাসকলে পৃথক পৃথকে চিহ্নিত কৰা লাখটকীয়া, কেঙাপট্টি, কমাৰপট্টি সকলোকে সামৰি লৈছে বৰ্তমানৰ ফাঁচী বজাৰে। এসময়ত অৱশ্যে ফাঁচী বজাৰ বুলিলে গুৱাহাটীৰ বাসিন্দাই 1968 চনত জ্বলি যোৱা জেলৰ ওচৰৰ বজাৰখনৰ অৰ্থাৎ বৰ্তমানৰ গুৱাহাটীৰ পৌৰ নিগমৰ বজাৰখনকেই বুলিছিল। কিন্তু এতিয়া ফাঁচী বজাৰ এখন বৃহৎ বজাৰ। ফাঁচী বজাৰত এখন আৰক্ষী থানাও আছে। মহাত্মা গান্ধী পথৰ পৰা 3 আৰু 4 নম্বৰ ৰেলৱে গেটলৈ, মাছখোৱাত কেদাৰ ৰোডৰ পৰা শিখ মন্দিৰলৈ এই অঞ্চলটোৱে ফাঁচী বজাৰ থানাৰ অন্তৰ্ভুক্ত। ফাঁচী বজাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা গড়ে 20ৰ পৰা 25টা। থানাত পঞ্জীয়ন হোৱা গোচৰসমূহৰ অপৰাধসমূহ হ'ল ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি, কৰ্মচাৰী বা লগোৱাৰ পৰা ধন লুট, জাল চহীৰে বেংকৰ পৰা টকা উলিয়াই নিয়া, সামগ্ৰী চুৰি, ধন দাবী আদি ধৰণৰ অপৰাধেই ফাঁচী বজাৰত বেছি। বিক্ৰী সূত্ৰে বাহিৰৰ পৰা অহা ব্যৱসায় প্ৰতিষ্ঠান স্থাপন হোৱাৰ পাছত ফাঁচী বজাৰত মাটি লৈ সৃষ্টি হোৱা বিবাদ বাঢ়িল। হিংসাত্মক ঘটনা বুলিলেই 1968 চনত ফাঁচী বজাৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাই হৈছে বজাৰখনৰ আটাইতকৈ বৃহৎ এনে ঘটনা।
আলফাৰ উত্থানৰ বজাৰখনত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত বজাৰখন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ হৈ আছে। 2000 চনৰ পৰা 2009 চনলৈ ফাঁচী বজাৰত 15টা মান বোমা বিস্ফোৰণ সংঘটিত হৈছে। হকাৰ বা ভেণ্ডাৰসকলে ফাঁচী বজাৰৰ এক বৃহৎ অংশ নিয়ন্ত্ৰণ কৰে। চৰকাৰী তথ্য মতে ফাঁচী বজাৰৰ পথৰ ওপৰত থকা হকাৰ সংখ্যা প্ৰায় 1000ৰো অধিক। চাওচোন আহক ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে আগবঢ়োৱা কিছু মন্তব্য। আপোনাৰ দোকানখন কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে বা অৰ্থনৈতিকভাৱে কেনেকুৱা এটা স্বাৱলম্বিতাৰ পথ আপুনি দোকানখনৰ জৰিয়তে বিচাৰি পাইছে? এইটো 70 বছৰ হৈ গ'ল এইখন দোকান। আচলতে বেলেগে চলাইছিল, আমাৰ প্ৰপাৰেটৰ বেলেগ আছে। মানে ইয়াতে ধৰা মোৰ মোটামুটি 18-19 বছৰ হৈছে। 18-19 বছৰ হৈছে। ইয়াতে আৰু 10 সাল হৈ গৈছে। 10 সাল মতলব হৈছে 10 বয়স। 10 সাল हो गया। 92 পৰা 92 পৰা। আমাৰ কমচে কম 10-11 বছৰ পাৰ হৈ গৈছে। তেখেতে এনে শুৱালকুছিৰ পৰা আহে পাট মুগাৰ কাপোৰখিনি গোটেই, আৰু গামোচাখিনি আহে ৰামদিয়াৰ পৰা। 70 বছৰ আগৰ পৰা আপুনি আৰম্ভ কৰিছে, তো কেনেকুৱা ষ্ট্ৰাগল আপুনি কৰিব লাগিছিল এই দোকানখনৰ কাৰণে? কেনেকুৱা ষ্ট্ৰাগল আপুনি কৰি আগবাঢ়ি আহিছে? এইটো আমাৰ মালিক আছে আচলতে, মালিকে গোটেইখিনি আগতে কৰিছে। বয়সীয়াকৈ মানুহ এজন আছিলে আগতে, তেখেতৰ আমি ষ্টাফ হয়, আমাৰ মালিক নাই আচলতে। আৰু মালিকে আগৰ পৰা এইবিলাক 70 বছৰ আগৰ পৰা ভালে হেৰি কৰিছিলে। আজিকালি কিন্তু আগৰ দৰে নাই বিক্ৰীটো, এতিয়া বিক্ৰীটো অলপ কমি গ'ল। আহে এতিয়া আমাৰ ইয়াৰে মানুহ বেছিভাগ অনলাইনত শ্বপিং কৰে। এই অনলাইনতো 500 দি আছে, দোকানত 1000, সেইবিলাক হয় কি নহয়। বাট কোৱালিটি যে কি আহে এইটোতো চাব লাগিব ন, অনলাইনৰ কোৱালিটি আৰু দোকানৰ কোৱালিটি। দোকানত কি আপুনি কাপোৰটো লাৰিখিনি চাব পাৰে, অনলাইনৰ কাপোৰ আপুনি লাৰি চাব নোৱাৰে, হয় কি নহয়। হয় কাষ্টমাৰে ফটো লৈ আনিব, এইটো বস্তু আছে, এইটোতো অনলাইনত 500 আপুনি 1000 কৈ আছে, সেইকাৰণে কাষ্টমাৰৰ কমি হৈ আছে। অসমৰ বাহিৰৰ পৰা যথেষ্ট প্ৰডাক্টখিনি আহি আছে, বিভিন্ন ধৰণৰ কাপোৰ মানে ইয়াতে আহি আছে। তো অসমৰ যিখিনি মানে থলুৱা কাপোৰ উৎপাদন কৰা হয়, লোকসকলে বনায়, তো সেইখিনিৰ ওপৰত কিবা নেতিবাচক প্ৰভাৱ পৰিব পাৰে নেকি? সেইখিনি এইটো পৰি আছে, বহুত পৰি আছে। আমি কিন্তু তাৰ ওলোটা, আমি কিন্তু বাহিৰা গামোচা বা মেখেলা চাদৰ এইবিলাক নাৰাখোঁ, আমি লোকেল প্ৰডাক্টটোহে ৰাখোঁ। আমি এইটোক লৈ একদম পূৰা প্ৰতিবাদ কৰোঁ। এনেই যেতিয়া পূজাৰ বতৰ আহে বা বিভিন্ন উৎসৱ থাকে তেতিয়া খুব বেছিকৈ বিক্ৰী হয় নে? নাই দাদা, পূজা বতৰত আহে কাষ্টমাৰ বহুত বেছি হয়, বাট এইবাৰ সিমান হোৱা নাই। যিমান টাৰ্গেট কৰি বিচাৰিছিলোঁ আমি, সিমান টাৰ্গেট হোৱা নাই। এই হোলচেল আছে, হোলচেলৰ পৰা কিনি আনো। হোলচেলৰ পৰা কিনি আনে। অসমৰ পৰা নে অসমৰ বাহিৰৰ পৰা? অসমৰ পৰা, বাহিৰৰ পৰা আহে। বাহিৰৰ পৰা আহে। হোলচেল ইয়াতে হয় লাভটুকিয়াত।